হাই গাইছ, মই কচুৰ আঞ্জা বনাবলৈ লৈছোঁ। আপোনালোকে চাই থাকক শেষৰলৈকে, স্ক্ৰিপ্ট নকৰাকৈ। কচু কাটি পেলাই শুকাই থোৱা হ'ল। এয়া শুকান মাছ, আদা, নহৰু, জলকীয়া আৰু 2টা বিলাহী, এইকেইটা গোটেই পিচি ল'ম। তাৰপিছত কচু 5 মিনিট বইল হ'ব। কচু বইল হৈ আছে আৰু 2 মিনিটমান হ'লে হৈ যাব কচু বইল। কচু টুকি থলোঁ, তাৰপিছত কেৰাহী গৰম হ'ব দিছোঁ। তাৰপিছত এয়া আদা, নহৰু, পিঁয়াজ, শুকান মাছ, বিলাহী, মছলা, নিমখ আৰু 2টামান শুকান জলকীয়া। আপোনালোকে চাই থাকক। এয়া কেৰাহী গৰম হৈ আছে, তেল অকণমান, গৰম হ'ল। তাৰপিছত এয়া শুকান জলকীয়া 2টামান আৰু 5 ফুৰণ বেছি নাই, 2টামান। তাৰপিছত পিঁয়াজ, এয়া শুকান মাছ ধুই থোৱা হ'ল গৰম পানীৰে। বিলাহী, এয়া মছলা, আদা, নহৰু, জলকীয়া পিচি থোৱা আছে। এয়া মছলা, নিমখ, এয়া অকণমান বিলাহী গলালৈকে ভাজি কৰি থাকিব। ল' ফ্লেমত থৈ অকণমান কেৰাহীটো ঢাকি থ'ব। বিলাহীবোৰ গলি গৈছে চাওক ধুনীয়াকৈ। তাৰপিছত কচু যে টুকি থোৱা আছিলে, এয়া কচু দি ধুনীয়াকৈ হিলাই একেবাৰে ল' ফ্লেমত ধুনীয়াকৈ 5 মিনিটমান ঢাকন মাৰি থৈ দিব। ধুনীয়াকৈ হ'ল। তাৰপিছত ধনিয়া দি দিছোঁ অকণমান, গোন্ধটো ওলাবলৈ হ'ল। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা লাগে। ট্ৰাই কৰাৰ পিছত কমেণ্টত দি দিব। ধন্যবাদ। এবাৰ